সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ বাবে গণিত বিষয়ৰ এটি পাঠ লৈ আহিছোঁ। পাঠটিৰ নাম হৈছে সংখ্যা আৰু প্ৰক্ৰিয়া। সংখ্যা আৰু প্ৰক্ৰিয়াৰ বিষয়ে জনাৰ আগতে আমি এটি ক্ষেত্ৰ ভ্ৰমণৰ কাহিনীৰে আমি আগবাঢ়িব বিচাৰিছোঁ। আশা কৰিছোঁ তোমালোকে মনোযোগ দি সংখ্যা আৰু প্ৰক্ৰিয়াৰ বুজিবলৈ যত্ন কৰি ল'ব। ক্ষেত্ৰ ভ্ৰমণ বুলি ক'লে তোমালোকে জানাই যে প্ৰতিটো বছৰত প্ৰত্যেকখন বিদ্যালয়তে ক্ষেত্ৰ ভ্ৰমণৰ বাবে শিক্ষকৰ সহযোগিতাৰে নতুন তথ্য জানিবৰ কাৰণে ক্ষেত্ৰ ভ্ৰমণৰ প্ৰয়াস কৰা হয়। আমি পাঠ্যপুথিত থকা কিছুমান বিষয়ৰ উপৰিও আমি বাস্তৱ জীৱনৰ অভিজ্ঞতাৰে আমি নতুনত্ব শিক্ষা লভিব পাৰোঁ আৰু ইয়াৰ বাবে প্ৰতি বছৰে আমি ক্ষেত্ৰ ভ্ৰমণ কৰোঁ। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিত থকা নলবাৰীৰ এখন বিদ্যালয়ৰ ক্ষেত্ৰ ভ্ৰমণৰ কাহিনীটো আৰম্ভ কৰিব বিচাৰিছোঁ। তোমালোকে পাঠটি মেলিব পাৰা। আৰু সেই নলবাৰীৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ সৈতে ক্ষেত্ৰ ভ্ৰমণৰ বাবে কিছুমান নিৰ্দিষ্ট স্থান বা ঠাই বাছনি কৰি ল'লে, যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকা গৃহ আৰু চান্দমাৰীত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলালৈও ক্ষেত্ৰ ভ্ৰমণৰ বাবে প্ৰস্তুতি চলালে। এতিয়া নলবাৰীৰ প্ৰাথমিক বিদ্যালয়খনে গাই প্ৰতি 200 টকাকৈ টকা সংগ্ৰহ কৰিলে আৰু সৰ্বমুঠ 20 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। মুঠতে 20 জন ছাত্ৰ ছাত্ৰীৰ গাই প্ৰতি 200 টকাকৈ সংগ্ৰহ কৰাত মুঠতে 4000 টকা পোৱা গ'ল আৰু সেই টকাৰে ক্ষেত্ৰ ভ্ৰমণৰ বাবে সিহঁতে আগবাঢ়ি গ'ল। এতিয়া আমি নলবাৰীৰ প্ৰাথমিক বিদ্যালয়খনৰ 20 জন ছাত্ৰ ছাত্ৰীয়ে গাই প্ৰতি 200 টকাকৈ মাচুল সংগ্ৰহ কৰাত মুঠতে 4000 টকা হ'ল। ইয়াক আমি সংখ্যা আৰু প্ৰক্ৰিয়াৰ দ্বাৰা বুজাবলৈ যত্ন কৰিছোঁ। প্ৰতিজন ছাত্ৰৰ 200 টকাকৈ 20 বাৰ লিখি যোগফল 4000 টকা পোৱা যাব। কিন্তু এনেদৰে কৰিলে আমাৰ সময় অপচয় হয়। সেয়েহে আমি ইয়াক বাৰে বাৰে যোগ মানে আমি পূৰণৰ সহায়ত, পূৰণ বুলি ক'লে ইতিমধ্যে তোমালোকক কোৱা হৈছে, বাৰে বাৰে যিটো যোগ কৰা হয় একে সমান সংখ্যাৰে ইয়াকে আমি পূৰণ বুলি কোৱা হয়। অৰ্থাৎ বাৰে বাৰে যোগক আমি পূৰণ বুলি কোৱা হয়। ইয়াক আমি চমুকৈ এনেদৰে লিখিব পাৰিম। 200 পূৰণ 20 সমান 4000। ইয়াক আমি সোঁফালে থকা 2 শাৰী পূৰণৰ সহায়েৰেও লিখিব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে বুজি পালা যে বাৰে বাৰে যোগ কৰি থকাতকৈ আমি ছুটি নিয়মেৰে অৰ্থাৎ পূৰণৰ সহায়েৰে আমি অতি সহজতে পূৰণফল উলিয়াই ল'ব পাৰোঁ। যেনেকৈ আমি 200 টকা গাই প্ৰতি 20 জনে দিয়াৰ পিছত আমি পূৰণ কৰি 4000 টকা পালোঁ। 4000 টকা চিনি পাবৰ বাবে আমি সংখ্যা আৰু প্ৰক্ৰিয়াৰ সহায়ত যাব লাগিব। যেনে একক, দশক, শতক, হাজাৰ। ইয়াৰ আমি এইটোক একক বুজোৱা হৈছে, দন্তীয়া দটোক দশক, তালব্য শটোক শতক আৰু শতকাৰ হাটোক হাজাৰ বুজোৱা হৈছে।
এতিয়া আমি 4000 টকালৈ মন কৰোঁ। 4000ত 4টা অংক আছে। সোঁফালৰ পৰা 0 একক, 0 দশক, 0 শতক, 4000 এনেকৈ 4টা অংকৰে লগ লাগি 4000 সংখ্যাটো আমি ক'ব বা লিখিব পাৰোঁ। এনেদৰে সোঁফালৰ পৰা বাওঁফাললৈ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি ইয়াকে আমি সংখ্যাৰ প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ। এনেদৰে সংখ্যা প্ৰক্ৰিয়াৰ সহায়ত আমি বৃহৎ সংখ্যা যেনে লাখ, কোটি ইত্যাদিবোৰক চিনাক্তকৰণ কৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে মনত ৰখা ভাল, যিহেতুকে পূৰ্বৰ সংখ্যা প্ৰক্ৰিয়াটো বৰ্তমান সংশোধিত কৰা হৈছে। যেনে পূৰ্বতে আমি অযুত আৰু নিযুতটো ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া অযুত আৰু নিযুত আমি বাদ দিব লাগিব। এতিয়া এক অযুতৰ ঠাইত 10,000 আৰু এক নিযুতৰ ঠাইত 10 লাখ বুলিহে আমি কৈ সংখ্যা প্ৰণালীটো মনত ৰখাটো উচিত হ'ব। এতিয়া সংখ্যা প্ৰণালীৰ কেনেধৰণে আমি মনত ৰাখিব লাগিব, ইয়াক আমি পুনৰ আওৰাইছোঁ। তোমালোকেও আওৰাবলৈ যত্ন কৰিবা। সোঁফালৰ পৰা বাওঁফাললৈ একক, দশক, শতক, হাজাৰ, 10,000, 1 লাখ, 10 লাখ, 1 কোটি, 10 কোটি এনেদৰে আমি সংখ্যা প্ৰণালীটো মনত ৰখা হ'ব। এতিয়া আমি সংখ্যা প্ৰণালীৰ সহায়ত 3 কোটি কেনেদৰে লিখিব পাৰিম চাওঁ আহা। একক, দশক, শতক, হাজাৰ, 10,000, 1 লাখ, 10 লাখ, 3 কোটি তেনেদৰে আমি 1 2 3 4 5 6 7 8 সাতটা অংকৰে আমি 3 কোটিটো লিখিব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সংখ্যা আৰু প্ৰক্ৰিয়াৰ পঞ্চম শ্ৰেণীৰ বাবে নতুন গণিতৰ পাঠটি আজি আমি ইমানতে সামৰিছোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।